ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল রামা বড়ো। মই ৰামা বড়ো আপোনালোক পুনৰ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ' লৈ। এইটো পংকজ ডিউটিৰ পৰা ওলাই আহিছে এতিয়া। তাৰ পংকজ মুখখন দেখুৱাই দিয়া একবাৰ। কেনে লাগিছে তোমাৰ পংকজ ডিউটি কৰি? কিমান ভাল লাগিছে? এইগিলা কোম্পানী হয়। মই যিটো কোম্পানীত কাম কৰোঁ, কি প্ৰডাকশ্যন বনাই, মই আপোনালোক সকলো ডিটেইলছ আজি মই কৈ আছোঁ আপোনালোকক কি পৰিস্থিতি হৈছে মোৰ লগত। এতিয়া বৰ্তমান মই যিটো কোম্পানীত কাম কৰি আছোঁ, এইটো কোম্পানীত গাড়ীৰ পাৰ্টছবোৰ বনোৱা হয়। বিভিন্ন ধৰণৰ গাড়ী, সৰুৰ পৰা ডাঙৰলৈকে, আনকি ফ্লাইট পৰ্যন্ত, ট্ৰেইন পৰ্যন্ত এইবোৰ পাৰ্টছ বনোৱা হয়। আৰু এইবোৰ পাৰ্টছ বাহিৰৰ কাণ্ট্ৰিবোৰত ছাপ্লাই হয়। ইণ্ডিয়া আউট অফ কাণ্ট্ৰিবোৰত ছাপ্লাই হয়। মই ভাবিছিলোঁ আপোনালোকক ভিতৰৰ খণ্ডখিনি ধুনীয়া কৰি ব্লগ এটা বনাই পেলাই আপোনালোকক দেখাম, কিন্তু যিটো ভাবিছিলোঁ সেইটো নহ'ল। মানে পাৰ্মিশ্যন নিদিলে বনাবা, মই পাৰ্মিশ্যন লৈছিলোঁ, এলাও নাই বোলে বনাবা। কিবা এটা কৰাৰ আগমুহূৰ্তত পাৰ্মিশ্যন লোৱাটো ভাল, পাৰ্মিশ্যন ল'ব লাগে। সেই গতিকে ময়ো পাৰ্মিশ্যন লৈছিলোঁ, নহ'ল। যদি বনাব পাৰিলোঁ হয়, পাৰ্মিশ্যন দিলা হয়, চাই কিন্তু আপোনালোকে আল্টিমেট পালে হয়। মানে ধুনীয়া আৰু কি ধুনীয়া গাড়ীৰ পাৰ্টছ বনোৱা হয়। ভাবি চাওক, এই পাৰ্টছ ক'ত বনোৱা হয়, মানে আমি কেতিয়াবা ভাবোঁ এইবোৰ পাৰ্টছ ক'ত বনোৱা হয়, চাই পেলাই মানে এইটো বস্তু ইয়াতহে বনোৱা হয় নেকি, এনেকুৱা লাগিল হয় আপোনালোকৰ। মানে ধুনীয়া আৰু কেনেকুৱাকৈ কি কাটিং হয়, মেটেলবোৰ কেনেকুৱাকৈ বনোৱা হয়, মানে বঢ়িয়া লাগিল হয় চাই পেলাই। আৰু এটা পিকচাৰ আছে, এইটো পিকচাৰ চাওক আপোনালোকে। মোৰ বেক চাইডে আছে এইবোৰ মেটেল, আৰু মই মিচিঙত ধৰি খাৰা হৈ আছোঁ। এই মিচিংটো নাম হ'ল CNC মিচিং বুলি কয়। আমাৰ ডিপাৰ্টমেণ্ট বেলেগ আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে। মই CNC ডিপাৰ্টমেণ্টত কাম কৰোঁ। CNC ফুল ফৰ্ম হ'ল কম্পিউটাৰ নিউমেৰিকেল কণ্ট্ৰল, CNCৰ ফুল ফৰ্ম। ইয়াতে আমি 30% মান কাম কৰোঁ, বাকী বেলেগ ডিপাৰ্টমেণ্টে কাম কৰে। এনেকুৱাই আৰু কাম কৰি গৈ আছিলোঁ। যথেষ্টখিনি কাম কৰি ভাল লাগিছিল ইয়াতে। আৰু কেইবছৰমান কাম কৰিব লগা আছিল মোৰ, মানে কাম কৰিব খুব ইচ্ছা আছিল। কাম কৰিম, পইচা কেইটামান গোটাই পেলাই আহি পেলাই অসমত আহি এনেকুৱা ধৰণৰ কোম্পানী এটাত বিচাৰি পেলাই জব কৰি থাকিম, এইবোৰ ভাবিছিলোঁ। কিন্তু যিটো ভাবিছিলোঁ সেইটো নহ'ল। জ্বলি থকা জুইকুৰাত মানে চেঁচা পানী ঢালাৰ দৰে হৈছে। মেইন কথাটো এইটোৱেই, শৰীৰত প্ৰব্লেম হৈ গ'ল। আৰু মেইন প্ৰব্লেমটো হ'ল আই বসন্ত ওলাবলৈ কওঁ আমি, ঢৌ ফুটি ওলিছিল মোৰ। আৰু এইটো বুলি মানে ছেপাৰেট থাকিব লাগে, ছিংগেলকৈ শুব লাগে, আৰু ভেজিটেবল খাব লাগে। স্মেলবোৰ আহিব নালাগে, ভাজা পোৰা স্মেলবোৰ আহিব নালাগে। আৰু এইবোৰ কোম্পানীৰ ওচৰত আছে, বিভিন্ন ধৰণৰ স্মেল আহি থাকে, এইবোৰ পাব নালাগে। সেই গতিকে মই ইমাৰ্জেঞ্চি ফ্লাইটৰ টিকেট কাটিলোঁ। 9,913 টকা গৈছে ফ্লাইটৰ টিকেট। এডভান্স কাটি থোৱা হ'লে 4,500 5,000 মান গ'ল হয়। কিন্তু ইমাৰ্জেঞ্চি কটাৰ কাৰণে আজি মানে মই ভুগিব লগা হৈছে। কি কৰিম, উপায় নাই, যিহেতু বেমাৰ না, নিজৰ শৰীৰটোক চাবই লাগিব। ইমাৰ্জেঞ্চি ফ্লাইটৰ টিকেট কাটি পেলাই কেম্পেগাটা এয়াৰপৰ্টত মই উঠিলোঁ। ফ্লাইটত উঠি পেলাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফাইনেলি পাই গ'লোঁ। পোৱাৰ পিছত শান্তি আৰু একদম যথেষ্টখিনি শান্তি। মই আহি পেলাই ঘৰত আহিলোঁ। কেইদিনমান থকাৰ পিছত মোৰ বেমাৰ ভাল হৈ গ'ল। আৰু বৰ্তমান আমি যে ৰাওনা হৈ আছোঁ, আমাৰ বেক চাইডেদি, আমি কৰা কোম্পানীৰ বেক চাইডেদি আমি বৰ্তমান ৰুমত গৈ আছোঁ। চিনি নাপাওঁ, অচিনাকি জেগা, তেনেকৈ আমি বৰ্তমান গৈ আছোঁ, পংকজ আৰু মই। আৰু পংকজৰ ডিপাৰ্টমেণ্টটো হ'ল, আপোনালোক কৈ দিলোঁ, লেবৰেটৰী ডিপাৰ্টমেণ্ট। তাত টেষ্টিং কৰা হয়, গমেই পায় সকলোৱে লেবৰেটৰী ডিপাৰ্টমেণ্ট কি হয়, তাত টেষ্টিং কৰা হয়। আৰু বৰ্তমান আমি গৈ আছোঁ, ৰাওনা হৈ আছোঁ, অচিনাকি ৰাস্তা দি আমি বৰ্তমান ৰাওনা হৈ আছোঁ আমাৰ ৰুমলৈ বুলি। NTT-ত বৰ্তমান গৈ আছোঁ, সকলোকে সুধি গৈ আছোঁ। আৰু পংকজে মেপত চাই গৈ আছে, মই ব্লগ ভিডিঅ' বনাই গৈ আছোঁ। ভগৱানক চিন্তি। আৰু ভিডিঅ'টো চাই পেলাই যদি মোৰ কাহিনীবোৰ শুনি যদি ভাল লাগিছে, বাহিৰত যোৱা কাহিনীবোৰ যদি শুনি ভাল লাগিছে, আপোনালোকে লাইক এটা হৈ যায়। যদি বেয়া লাগিছে ডিছলাইক, আৰু কমেণ্ট কৰি জনাব কাহিনীটো কি আছে। দিন মাজে আপোনালোকক ব্লগ ভিডিঅ' বনাই দেখাম, কিন্তু যিটো ভাবিছিলোঁ সেইটো নহ'ল। কি কৰিব আৰু, এইগিলা আৰু লীলা নাই আৰু। মানুহটো যে বাচি আহিছোঁ সেয়ে বহুত। এতিয়া অসমতে এতিয়া ব্লগ ভিডিঅ' বনাই পেলাই দেখাম আৰু আপোনালোকক। আৰু কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, এণ্ড বেল আইকনটো প্ৰেছ কৰি দিব, আগন্তুক নতুন ভিডিঅ' পাবৰ কাৰণে। এনেকৈ খোজকাঢ়ি বৰ্তমান গৈ আছোঁ, আৰু ভগৱানক শান্তি। ৰিক্স ল'ব ভাই, মই এতিয়া গ'লোঁ। ৰাস্তা ইফালেও আছে। এইটো ৰাস্তা দি আমি আহিছিলোঁ। কৈছোঁ ভালদৰে, হেৰালি ৰিক্স ল'ব লাগিব। ই এতিয়া বেচেৰাই, এই চাওঁ
চাওঁ অৱস্থা চাওঁ ই মেপত চাব ধৰিছি মই কৈছোঁ না এক হৰালি অৱস্থা বেয়া আছে ৰিক্স ল'ব লাগব ইফালে যাওঁ ব'ল সেনেকৈ কৰি নহ'বতো মই তোক বাৰে বুজি কৈছোঁ ৰাস্তা ইফালে আছে সিফালেও আছে তেতিয়াৰ পৰা কৈছোঁ ভাই হেৰালে কিন্তু ৰিক্স ল'ব লাগব দেই মই নাজানো আহোঁতে মই যেনেকৈ কোম্পানী পাইছিলোঁ সেনেকৈ যাওঁতে এতিয়া ৰুম পাব লাগব আমাৰ ৰুম পাব লাগব ঠিক আছে বাৰু ৰুম পাই যাম চিন্তা নকৰি আজি অলপ দেৰি হ'ব পাৰে এই সেইটোৱেতো বেয়া কথা গম পাইছে না তোৰ গেৰাণ্টি নাই তোৰ ফাৰ্ষ্ট টাইম গেৰাণ্টি নাই ছেকেণ্ড টাইম গেৰাণ্টি আৰে এই ফাৰ্ষ্ট টাইমত যদি মানুহ নাইকিয়া হৈছে নাইকিয়া হ'লে কত মানুহ নাইকিয়া হৈ আছে তই নাইকিয়া হৈ গ'ল আৰে ভাই বহুত জীৱনত বহুত কিছুমান সপোন বান্ধি ৰাখিছোঁ গম পাইছে না ভাই কিবা এটা কৰিব হ'লে সপোন থাকিলে ৰিস্ক থাকিব লাগিব টাইমিং কম টাইমৰ ভিতৰত এছা হ নি চাকদা এনেকুৱা নহয় বিপদত পৰিবই লাগিব নহয় তোৰ কনচেপ্টটো শুনি ভাল লগা নাই মোক ভাল নালাগিলে এইটো সত্য হয় হ'বই নোৱাৰে মই কৈছোঁ এই ৰাস্তাটোদি আহাৰ ডিচাইড কৰিছিল পংকজে সেইকাৰণে মই তাক কৈছোঁ হেৰালে কিন্তু ৰিক্স তই ল'ব লাগিব আগে পিছে যিটো ৰাস্তা দি গৈ আছিলোঁ সেইটো ৰাস্তা দি মানে আজি যোৱা নহ'ল ই মানে এইটো ৰাস্তা দি মোক লৈ নাই ব'লা সেইটো ৰাস্তাতে যাই চাওঁ এতিয়া পংকজে এই চিকিউৰিটি গাৰ্ডজনক এই মানুহজনক আংকুলজনক সুধিব এতিয়া সুধবা ধৰিছে বেচাৰা দেখছা মই কৈছোঁ हाँ सुपरा में वो टावर आता है वो नेरा रोड शिवपुरा मेन रोड का अच्छा उधर जाना पड़ेगा क्या जाना पड़ेगा ना हाँ अच्छा ठीक है এতিয়া সুধিব লগা হৈছে না এনে গোটেই বেয়া লগা নাই এনে বতৰটো কিন্তু আল্টিমেট মজা বতৰ কিন্তু ধুনীয়া দেই 28-30 ন মেক্সিমাম 30 দেই ভালে মিডিয়াম বলক পংকজে কোনফালে লৈ যায় চাওঁ কি ৰাস্তা দি লৈ যায় আছে পংকজেহে জানে দেই লখিমপুৰত ঘৰ একচুৱেলি ইয়াৰ ৱেডাৰ বৰ্তমান 28 এয়া মই কৈছিলোঁ না 28 to 30 মেক্সিমাম 30 কি কৰিবা ভাইটি অহ বাহ নৰাহে ঠিকে আছে এই মানুহজন ছাগলী চাৰি আছে বা ওখ ছাগলী দেই কি ছাগলী বেলেগ কয় পংকজ মই কেনেকৈ জানো ছাগলী নহয় নাম আছে ভাই ছাগলীৰ ৰাম ছাগলী আছে ভেড়া ছাগলী আছে ভেড়া নহয় তো ৰামো নহয় হা মজা ভিউ ন আল্টিমেট কি মানে মই কৈছোঁ না ইয়াক ই মানে ৰাস্তা যোনফালে দেখা পাই সিফালে নি আছে কোনটো দেচোন দে যি হয় দেখা যাব তই মই তেতিয়াতো কৈ আছোঁ তই হেৰালি কিন্তু কথা বেয়া ভাই এইটোই ৰাস্তা আমি ইফালে ৰুম পাম এতিয়া আমাৰ ৰাস্তা ওলাই আহিলোঁ এইফালে আমি অহা নাই ন ইফালে অহা নাছিল আজি প্ৰথম ফাৰ্ষ্ট আহিছে ইফালে এই ৰাস্তাটোদি এইবোৰ ধুনীয়া ঘৰ ইফালে আমি মাৰ্কেট যাওঁ বজাৰ কৰিবৰ কাৰণে পংকজ এইটো কি মন্দিৰ হয় মন্দিৰ কি হয় এই নহয় গণেশো আছে সৰস্বতীও আছে বহুত আছে কিবা কিনি আৰে কি মন্দিৰ নাজানো ভাই এটাই গম পাব ইয়াতে কিন্তু খুব মন্দিৰ আছে দেই এগুলা সব কেম্পাছ হয় তাত দুজনমান থাকে এইটো চাইডে তই কি কৰিবি ঐ মই যাওঁ হা খাৰা হৈ থকাটো মোৰ পাৰ্টনাৰ আমি ইয়াতে থাকোঁ
আমাৰ এইটোৱে কেম্পাছ হয় আহি পালোঁ আমি আহি পালোঁ এইবাৰ টেনশ্যন নাই আৰু বিন্দাছ আৰাম তলা মাৰি থৈ দিছি পংকজৰ হাততে চাবিটো আছে বিন্দাছ আৰাম মজা এইগিলা পাৰ্টনাৰহঁতৰ ৰুম এই দুটা পাৰ্টনাৰ ঘুমাই উঠিছে এই মাত্ৰ পাৰ্টনাৰ হয় মিচিং পাৰ্টনাৰ ন মিচিং পাৰ্টনাৰ মজা এই আমাৰ কেম্পাছ এইটো মিচিং পাৰ্টনাৰ বড়ো মাপলা লৈ আছে মই আনিছোঁ এইটো আমাৰ ওচৰতে মেডিচিন কোম্পানী হয় ওচৰতে আছে মজা এইবোৰ ছোৱালীবোৰ কাম কৰি আহিছে বাইদেউসকল ভণ্টিসকল কাম কৰি আহি আছে কোম্পানীৰ পৰা এইখিনি টাইমত দেখা পাবি আৰু খুব মানে কোম্পানীৰ টাইম ছুটি হোৱা টাইম না এইখিনি টাইমত পুৰা জাম লাগে ছোৱালীৰ পৰা ল'ৰাৰ পৰা থেংক ইউ ব্ৰ থেংক ইউ বাৰু ভিডিঅ'টো ইমানতে সামৰোঁ আজি পংকজে আহি আছে পোৱাই নাই কিবা কাম আছে অলপ তালা মাৰি থৈছে পংকজ আহিলেহে ৰুমৰ ভিতৰত সোমাব পাৰিম অ'কে বাই বাই